প্ৰস্তুতি চলাই আছে কেনেকুৱা নাই দলৰ আলোচনা চলি আছে 99% ছিনিয়ৰ নেতাসকলে মোৰ নামটো লৈছে গতিকে আল্টিমেটলি মোৰ নামটো যদি আহে BPF দলৰ কেণ্ডিডেট হৈ সংগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত আৰু আমাৰ ছিনিয়ৰ নেতাসকলৰ নেতৃত্বত এই ইলেকশ্যনত যেনে প্ৰকাৰে জিকিবৰ কাৰণে মই কাম কৰি আছোঁ আৰু কৰি যাম আৰু আমি জিকিমেই শেহতীয়াভাৱে বিজেপি আৰু UPPL দলে যিধৰণে তেওঁলোকে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে ধাৰাবাহিকভাৱে সমষ্টিটোত আমিও কম পাওঁ 14জন MLA আৰু 5জন কেবিনেট মন্ত্ৰী BTC অঞ্চলৰ ডিপুট কৰিছে তেখেতসকলে কাম কৰি আছে য'তে ত'তে মিটিং কৰি আছে আমি দেখিবলৈ পাইছোঁ কোকৰাঝাৰতো কৰিছে গোসাইগাঁৱতো কৰিছে কিন্তু তেখেতসকলৰ যি ছাপৰ্টাৰ আগত যেনেকৈ আছিল ইয়াৰ পৰা বাঢ়া নাই BPF দলৰ পৰা এজনো বেলেগ দলত যোগদান কৰা নাই কিন্তু হাজাৰ হাজাৰ UPPLৰ আৰু BJPৰ আৰু বেলেগ বেলেগ দলৰ থকা কৰ্মী নেতা আৰু ছাপৰ্টাৰসকলে BPF দলৰ ইতিমধ্যে যোগদান কৰিছে আৰু থাউজেণ্ডছত মানুহসকলে যোগদান কৰিবৰ কাৰণে আছে এইবাৰ বিপুল ভোটত জয়লাভ কৰিব মই বিপুল বুলি নকওঁ কিন্তু BPF জিকিব মই জিকি যাম আমি জিকি যাম শেহতীয়াভাৱে চৰ্চাত আহিছে আপোনালোকৰ সভাপতি চন্দন ব্ৰহ্ম ডাঙৰীয়া চন্দন ব্ৰহ্ম যদি BPFৰ 15 বছৰ মন্ত্ৰী নাছিল জানো কোনে কৰিছে ৰাইজে কৰিছে BPF দলৰ হোৱাৰ কাৰণে তেখেতক ৰাইজে সমৰ্থন কৰি পেলাই মন্ত্ৰী কৰিছে নেতা বনাইছে BPF দলক যদি এৰি যায় তেখেতৰ ৰাজনৈতিক কেৰিয়াৰ পলিটিকেল কেৰিয়াৰ আৰু কি থাকে UPPLৰ মানুহে তেখেতক চিনি নাকি ভাল পায় নেকি BJPৰ মানুহে তেখেতক আকোৱালি ল'ব নেকি নহয় কিন্তু এতিয়া গম পাইছোঁ যে তেওঁ BJP আৰু UPPLৰ প্ৰাৰ্থী হিচাপে এইটোতো মিডিয়াৰ কোনোবাহে উঠাই দিছে আমিতো গম পাওঁ যোৱাকালি মন্ত্ৰী কেবিনেট মন্ত্ৰী উৰ্খাও কৰা ব্ৰহ্মই কৈছে এইটো আমাৰ কাৰণে ইছ্যু নহয় আহিলে নাহা কোনো পাৰ্থক্য নহয় আৰু কেণ্ডিডেট দিয়াৰ কথা চিন্তাই কৰা নাই কথাই পাতা নাই এই কথাটো কৈছে